নমস্কাৰ মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি অন্য এটা ভিডিঅ' মই আগবঢ়াম। এই ভিডিঅ'ত মই যিসকল মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে যিসকলে লাগি আছে আৰু তেওঁলোকৰ কিছুমান ক্ষেত্ৰত কিছুমান আসোঁৱাহৰ কাৰণে কিছুমান বাধা আহি পৰিছে বা তেওঁলোক সফল হোৱা নাই, সেইসকলৰ সেই প্ৰব্লেমবিলাকো ডিছকাছ কৰিম। লগতে মিউচুৱেলৰ গোটেইখিনি কথাই আমি ইয়াতে পাতিম আৰু মিউচুৱেলৰ কি কাৰণত তেওঁলোক সফল হ'ব পৰা নাই বা কি কাৰণত তেওঁলোকৰ প্ৰফাইল ভেৰিফাইড হোৱা নাই আদি কাৰণো ফঁহিয়াই চাম। লগতে মিউচুৱেল ট্ৰান্সফাৰৰ যিটো অৰ্ডাৰটো এতিয়ালৈকে খোলা নাই আৰু কেতিয়ালৈ সেই অৰ্ডাৰ খুলিব সেই বিষয়ে অলপমান কিছুমান কথা বিভিন্ন তথ্যৰ পৰা মই গম পাইছোঁ। সেই কেতিয়া খুলিব সেই বিষয়েও এই ভিডিঅ'টোতে আপোনালোকে জানিবলৈ পাব। গতিকে গোটেইখিনি জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। নমস্কাৰ। মিউচুৱেলৰ বিষয়ে আজি ভিডিঅ'টোত মই ক'ব বিচাৰিছোঁ যে যিসকলে মিউচুৱেলৰ ট্ৰান্সফাৰৰ কাৰণে 16 ফেব্ৰুৱাৰীৰ পৰা 17 মাৰ্চ 2022লৈ অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। তেওঁলোকৰ লিমিটটো 16 ফেব্ৰুৱাৰীৰ পৰা 17 মাৰ্চলৈ আছে আৰু ইয়াতে অনলাইন এপ্লিকেশ্যন কৰাৰ কাৰণে গোটেই প্ৰচেছটো তেওঁলোকে দি দিছে। প্ৰথমতে তেওঁলোকে ইয়াতে লিখি দিছে যে মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে প্ৰথমতে লগ ইন কৰিব লাগিব। লগ ইনৰ ৱেবছাইটটো দি দিছে। নেক্সটটো হৈছে নেক্সট এটা পইণ্ট দিছে, টিচাৰ্ছ হু হেভ ৰেজিষ্টাৰ্ড এণ্ড হেভিং এপ্ৰুভ প্ৰফাইল ইন এইটো যিটো ৱেবছাইট দিছে HRMS Assam in can apply। এটা ছেকেণ্ড যিটো দিছে সেইটোত সেই ৱেবছাইটটোত তেওঁলোকৰ প্ৰফাইলটো এপ্ৰুভ হ'ব লাগিব আৰু এই প্ৰফাইল এপ্ৰুভ হোৱাৰ এটা টাইম দিছিলে। সকলোৱে এই কথাটো লক্ষ্য কৰিছে নাই নাজানো, মই ইয়াতে পাইছিলোঁ যে টিচাৰ্ছ হু ছাবমিটেড দিয়াৰ ছাৰ্ভিচ প্ৰফাইল বিটুইন 22 নৱেম্বৰ টু 17 ডিচেম্বৰ 2021। এইটো আচলতে 17 ডিচেম্বৰটো অলপ তালৈ দিছিল সময়টো। আৰু কেন ছাবমিট দিয়াৰ অনলাইন এপ্লিকেশ্যন ফৰ মিউচুৱেল ট্ৰান্সফাৰ থ্ৰু TTMS পৰ্টেল উইথ এফেক্ট ফ্ৰম 16 ফেব্ৰুৱাৰী। এই বস্তুটো সকলোৱে মই লক্ষ্য কৰিছে নাই নাজানো। যিসকল টিচাৰে 16 ফেব্ৰুৱাৰীৰ পিছত এইটো এপ্লাই কৰিব, মিউচুৱেলৰ কাৰণে এপ্লাই কৰিব, তেওঁলোকৰ প্ৰফাইলটো কিন্তু আগতেই 22 নৱেম্বৰৰ পৰা 17 ডিচেম্বৰৰ ভিতৰতেই এপ্ৰুভ হ'ব লাগিব আৰু তেওঁলোকেহে মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে এপ্লাই কৰিব লাগিব। হয়তো বহুত টিচাৰে এইটো কৰা নাছিল, বৰ্তমানে কৰি থাকিবও চেষ্টা কৰিব পাৰে। বৰ্তমানে কিজানি তেওঁলোকে যিটো প্ৰফাইল তেওঁলোকে এপ্ৰুভ কৰাব বিচাৰি আছে, কিন্তু এইটোৰ এটা সময়সীমা আগতেই দিয়া হৈছিলে আৰু সেই সময়সীমাটোত যোনে ছাবমিট কৰিছিলে তেওঁলোকেহে এতিয়া অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। গতিকে এই বস্তুটো মই টিচাৰসকলে লক্ষ্য কৰিছে নাই নাজানো। তাৰপাছত 3 নম্বৰ কথা দিছে, দেয়াৰ আৰ 2 অপশ্যনছ ফৰ মিউচুৱেল ট্ৰান্সফাৰ। ইয়াতে দুটা অপশ্যন থাকিব। প্ৰথম হৈছে টিচাৰ্ছ হেভিং এপ্লিকেণ্ট কেন এপ্লাই ফৰ মিউচুৱেল ট্ৰান্সফাৰ বাই শ্বেয়াৰিং আধাৰ নম্বৰ, পেন নম্বৰ, টিচাৰ কোড এণ্ড এপ্লিকেণ্ট হেজ টু গিভ কনচেণ্ট ফৰ মিউচুৱেল ট্ৰান্সফাৰ। তেওঁলোকে এজন এপ্লিকেণ্ট থাকিব লাগিব। তেওঁলোকে মিউচুৱেলৰ কাৰণে ইজনেও তেওঁলোকৰ যিটো কনচেণ্টটো দিব লাগিব যে মিউচুৱেল ট্ৰান্সফাৰ মই ইজনৰ লগত কৰিব বিচাৰোঁ, আৰু তেওঁলোকে ইজন সিজনৰ পেন নম্বৰ বা আধাৰ নম্বৰটো শ্বেয়াৰ কৰিব লাগিব। লগতে 2 নম্বৰ কেছটো হৈছে টিচাৰ্ছ ডু নট হেভিং এপ্লিকেণ্ট কেন এপ্লাই ফৰ মিউচুৱেল ট্ৰান্সফাৰ আস্কিং ফৰ চাম এপ্লিকেণ্ট ইন 3 ডিফাৰেণ্ট অপশ্যনছ ইন অৰ্ডাৰ অফ প্ৰিফাৰেঞ্চ। তেওঁলোকে যিসকলৰ এপ্লিকেণ্ট নাই তেওঁলোকে মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে এপ্লাই কৰিব পাৰিব, কিন্তু 3টা অপশ্যন থাকিব। সেই 3টাত নিজৰ প্ৰিফাৰেঞ্চ অনুযায়ী তেওঁলোকে সেই অপশ্যনকেইটা ল'ব পাৰিব আৰু 3টা অপশ্যনত ইচ্ছা কৰিলে এখন ডিষ্ট্ৰিক্টেই দিব পাৰিব তেওঁলোকে আৰু ইচ্ছা কৰিলে বেলেগো দিব পাৰিব। তাৰপাছত পইণ্টটো হৈছে হোৱাইল এপ্লাইং ফৰ মিউচুৱেল ট্ৰান্সফাৰ দ্য টিচাৰ কেটেগৰী মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন এণ্ড ছাবজেক্ট টট শুড মেচ এগেইনষ্ট এন এপ্লিকেণ্ট। ছেকেণ্ড অপশ্যন ডেট ইজ ডিজায়াৰ্ড প্লেচ। তাৰমানে ইয়াতে সকলোৰে কেটেগৰী মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন এণ্ড ছাবজেক্ট, যি ছাবজেক্ট শিকায় সেয়া মেটচ কৰিব লাগিব, ইজনৰ সিজনৰ লগত মেটচ কৰিব লাগিব। এই বস্তুটো ষ্ট্ৰিক্টলি লিখা আছে। দ্য মিউচুৱেল ট্ৰান্সফাৰ, ইয়াতে আপোনালোকে দেখিব, দ্য মিউচুৱেল ট্ৰান্সফাৰ্ছ উইল অন ষ্ট্ৰিক্টলি অন বেছ ছাবজেক্ট টু ছাবজেক্ট, কণ্ট্ৰেকচুৱেল টু কণ্ট্ৰেকচুৱেল এণ্ড ৰেগুলাৰ টু ৰেগুলাৰ। তাৰমানে ইয়াতে যদি ছাবজেক্ট মিলিব লাগিব, কণ্ট্ৰেকচুৱেল যদি হয় কণ্ট্ৰেকচুৱেলৰ লগত, আৰু ৰেগুলাৰ হ'লে ৰেগুলাৰৰ লগত তেওঁলোকে এইটো মেটচিং কৰিব লাগিব। তাৰপিছত
তেওঁলোকৰ এইটো হৈ যোৱাৰ পাছত তেওঁলোকে যদি সেইটো মেটচ নহয় তেনেহ'লে তেওঁলোকৰ প্ৰফাইল নিশ্চয় তেওঁলোকে অনলাইন যিটো এপ্লাই কৰিবলৈ সমৰ্থন নহ'ব known teacher with whom mutual will be applied in consent আৰু তেওঁলোকে desired place এইটো পইণ্টটো সকলোৱে বুজি পাইছে in first option either Aadhaar number or teacher ID or PAN number is to be shared for a known co-applicant with whom a teacher wants to apply for mutual transfer subject to the condition that above criteria should match and co-applicant has already applied. Co-applicant জনেও সেই ঠিক তেনেকৈ এপ্লাই কৰিব লাগিব আৰু তেওঁলোকৰ ক্ৰাইটেৰিয়াবিলাক মেটচ হ'ব লাগিব ইয়াতে এই দুটা পইণ্ট তেওঁলোকে মন কৰিছে নাই মই নাজানো যে তেওঁলোকৰ টিচাৰ যিটো সাৰ্ভিস প্ৰফাইলটো এই আগৰ সময়সীমাটোতে এপ্ৰুভ হোৱা হ'ব লাগিব তেতিয়াহে তেওঁলোকে এতিয়া অনলাইন মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে অনলাইন এপ্লাই কৰিব পাৰিব তাৰপিছত এই যিটো মই ক'লোঁ এই পইণ্টটো এই নটিছখনত দিয়া আছে তেওঁলোকে কেনেকৈ সেইটো ৰেজিষ্টাৰ কৰিব লাগিব এই নটিছখনত সম্পূৰ্ণ দিয়া আছে আৰু এখন হৈছে অনলাইন বৰ্তমানৰ 16 ফেব্ৰুৱাৰীৰ পিছত দিয়া এখন নটিছ আৰু এই পইণ্টটো সকলোৱে মন কৰিলে নিশ্চয় প্ৰফাইলবিলাক এপ্ৰুভ হ'ব প্ৰফাইলবিলাক এপ্ৰুভ নোহোৱাৰ এইটো এটা কাৰণ লগতে আৰু এটা পইণ্ট আছিলে যিটো পইণ্ট মই এতিয়া বৰ্তমান মই ক'ত হেৰিটো আছে স্ক্ৰীনশ্বটটো ৰাখি থৈছিলোঁ কিন্তু পইণ্টটো হৈছে যে এতিয়া মই অনলাইন মিউচুৱেল ট্ৰান্সফাৰ নোহোৱাৰ তেওঁলোকৰ প্ৰফাইল এপ্ৰুভ নোহোৱাৰ কেইটামান কাৰণ মই যিমান দূৰ মই ভাবিছোঁ এইকেইটা কাৰণ হ'ব পাৰে আৰু নেক্সট আৰু এটা টপিক হৈছে যে এই যিটো অনলাইন মিউচুৱেল ট্ৰান্সফাৰ হৈ আছে এইটোৰ কাৰণে অৰ্ডাৰটো কেতিয়া আহিব অৰ্ডাৰটো খুব সম্ভৱ মাৰ্চতে আহিব লাগে কাৰণ এপ্ৰিলৰ পৰা নতুন চেচন আৰম্ভ হ'ব যিহেতু গতিকে মাৰ্চতে আহিব লাগে মাৰ্চত নহ'লেও এপ্ৰিলৰ প্ৰথম সপ্তাহৰ ভিতৰত আমি খুব 90% আশা কৰিছোঁ আৰু যদি এপ্ৰিলৰ ভিতৰলৈ নহয় তেনেহ'লে এইটো একদম জুলাইলৈহে হ'ব বুলি আশা কৰিব পাৰি কাৰণ যে পাঠদান চলি থকাৰ মাজতে এইবোৰ ট্ৰান্সফাৰটো হয়তো কিছু বিসংগতি আহিব গতিকে সেশন আৰম্ভ হোৱাৰ আগত আৰু যদি সেশন আৰম্ভ হৈ যায় তেনেহ'লে জুলাই মাহত গৰম বন্ধৰ সময়ত এই অৰ্ডাৰবোৰ খুলিব বুলি ক'ব পাৰোঁ লগতে যিসকলে সিঙ্গল ট্ৰান্সফাৰ বিচাৰি আছে তেওঁলোকৰো ঠিক তেনেকৈ এই মিউচুৱেলৰ নিচিনাকৈয়ে কথা পৰ্যায়ক্ৰমে ট্ৰান্সফাৰবোৰ হ'ব আৰু তেওঁলোকে যিসকলৰ এতিয়াও প্ৰফাইল আপডেট হোৱা নাই প্ৰফাইল ভেৰিফাই হোৱা নাই তেওঁলোকে এই যিকেইটা মই কাৰণ ক'লোঁ সেইকেইটা এবাৰ চাব বুলি সেই পইণ্টকেইটা এবাৰ ভৰিয়াই চাব বুলি মই আশা কৰিলোঁ